ৰঞ্জিত দাস ডাঙৰীয়া কি কয় কি নকয়, কি ভাবে কি নাভাবে, এই কথাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তেখেতে যিটো ভাল দেখিছে সেইটোৱে কৰিব দিয়ক, তেখেতে যিটো ভাবিছে সেইটোৱে ভাবিব দিয়ক। ইয়াত আমাৰ কোনো কথা আমাৰ ক'বলগীয়া নাই। এতিয়া কথাটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া যিমান দম্ভালি মাৰি আছে, BTC অঞ্চলত আহি পেলাই চিঞৰ বাকৰ যিটো আজি নিৰ্বাচনত যিটো কেম্পেইন কৰি আছে, ইয়াত কোনো মূল্য নাই। কাৰণ তেখেত নিজেই সৰভোগ সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচন এপ্ৰিল 2021 পৰাজিত হোৱাটো খাটাং হৈছে। ইয়াৰ কাৰণে বেচেৰা ৰঞ্জিত দাস ডাঙৰীয়াই তেখেতে সৰভোগৰ পৰা ভৱানীপুৰত যাব বিচাৰিছে। ভৱানীপুৰ ৰাইজেও তেখেতক পচন্দ কৰা নাই। আকৌ আমাৰ দক্ষিণে বৰপেটাৰ দক্ষিণে কুৰুক্ষেত্ৰত যাব বিচাৰিছে, তাৰ ৰাইজেও তেখেতক আঁকোৱালি লোৱাৰ ইচ্ছা নাই। এতিয়া পাঠাচাৰকুছি সমষ্টিত তেখেতে কেণ্ডিডেট তথা ইলেকশ্যন কৰিবৰ কাৰণে প্ৰস্তুত কৰি আছে। এতিয়া আমাৰ কথাটো বাদ দিয়ক, তেখেতে নিজৰ সমষ্টি বচোৱাৰ কাৰণে চিন্তা চৰ্চা কৰাটো অতি তেখেতৰ কাৰণে প্ৰয়োজনীয় আৰু কাম্য। এতিয়া তেওঁলোকে যিমান ইতিমধ্যে প্ৰাৰ্থিত্ব দিছে, UPPLৰ লগত মিলিত হৈ পেলাই যিটো এটা নতুন ৰণকৌশল তথা তেওঁলোকৰ যিটো ছেক্ৰেট বুজাপৰা যিটো কৰিছে বা এইটো অপেন মুকলি হৈছে, এই কথাকে আৰু BTC বাকী ৰাইজে বেছি আঘাত পাইছে। এই বেচা কিনা যিটো ৰাজনীতি যিটো চৰিত্ৰ, আজিকালি ৰাইজে এইবিলাকক বেয়া পায়। এইবিলাক একো নাই, হলটেক তলটেক একো নাই। আজিৰ দিনটো 30টা সমষ্টি MCLA লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ অধিক শক্তিশালী ৰূপত BTCৰ চিফ হ'বলৈ গৈ আছে, কোনেও ৰাখিব নোৱাৰে। এই কথাটো মই কোৱা কথা নহয়, আপোনালোকৰ মিডিয়াৰ দ্বাৰাহে মই দেখিছোঁ। আৰু হয়, কথাটো সঁচা, তেনেকুৱাইতো তেওঁ ইয়াত দেখুৱায়, কিন্তু যিটো ক'বলৈ যায় দিল্লীত তেনেকেই মেকুৰীৰ দৰে থাকে। এইটোতো দৃশ্য যিটো ফটো যিটো পিকচাৰ আহিছে, সেই পিকচাৰ কৈছে, এইটোতো নতুন কথা নহয়। কথাটো সকলো 6 জনগোষ্ঠীও আমাৰ জাতীয় নেতৃত্বসকলে জানে। যেইদিনাখন 8 তাৰিখ আৰু 9 তাৰিখ অক্টোবৰ গ্ৰুপ অফ মিনিষ্টাৰ কমিটিৰ লগত 6 জনগোষ্ঠীয় জাতীয় সংগঠনবিলাকৰ লগত যেতিয়া বাৰ্তালাপ হৈছিল, আলোচনা হৈছিল, সেই সময়ত তেখেতে কৈছে, তেখেতসকলেও জানে যে 2021 আগত এইটো নিৰ্বাচনী ইছ্যু বনাই লাভ নাই। আৰু BJP দলে 6 জনগোষ্ঠীক ST দিলে দুখানো ভোট নাপাৰে, নিদিলেও দুখানো ভোট নকমে। এই ভাষ্য হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্য। কাৰণ আজি যদি অসমত 6 জনগোষ্ঠী আমাৰ ST হয়, তেতিয়াহ'লে অধিক সিট বিধানসভা আৰু লোকসভা ৰিজাৰ্ভ সিট হ'ব, ST ৰিজাৰ্ভ সিট হ'ব। এই কথাটো আপোনালোকে চবেই জানে। তেখেত হ'ল এজন জেনেৰেল সম্প্ৰদায়ৰ এজন ব্যক্তি। তো গতিকে 6 জনগোষ্ঠী ST হৈ পেলাই অধিক সিট ST ৰিজাৰ্ভ হোৱাটো তেখেতে কেনেকৈ বিচাৰিব? আচল কথাটো তাতেহে। এতিয়া জলংগাৰ মেকুৰী এতিয়াহে ওলাইছে, আচল কথাটো তাতে। আমাৰ গোপন বোলা একো নাই। যি দেখিছে আপোনালোকে প্ৰকাশ্য মুকলিভাৱে যিটো দেখি আছে সেইটোৱেই কথা। ইয়াত আমাৰ গোপন চপন আমি বুজি নাপাওঁ, আৰু গোপন কোনো বিষয়ে আমাৰ নাই। গোটেই কথা মুকলি এতিয়া দেখা নাই। আমাৰ ঝাৰখণ্ডৰ পৰা যিটো আৰ্টিষ্ট ৰাইজৰ যিটো সকলোৰে একদম মন জয় কৰিছে, একেলগে ডায়াছত আমি বহি আছোঁ। ইয়াত আমাৰ গোপন আৰু লুকোৱা তেনেকুৱা কথা নাই। কি প্ৰমাণ নাই? আপোনালোকে কৈ আছে, আপোনালোকেতো প্ৰমাণ দি আছে। এতিয়া তেখেতসকলে একেলগে যিটো এতিয়া অলপ আগত কোৱা নাই জানো, একেলগেতো কৈছে যে যিমান এতিয়া সভা সমিতি পাতিছে UPPL, নাঙলতকৈ ট্ৰেক্টৰ বেছি ভাল। গাঁৱৰ মানুহ বুজি পায়। ইয়াৰ আকাৰ ইংগিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাক কৈছে? পদম ফুলত নিদিলেও ট্ৰেক্টৰত দিলেই হ'ব, কথা সেইটো নহয় জানো? এইটো LP স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকেও বুজি পায়।